নমস্কাৰ মই সুৰজিত চেত্ৰী কাৰ্বি আংলং টাইমছৰ সকলো দৰ্শকক পুনৰ স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ ডিফু আৰ্বৰিটাম পাৰ্কত। ইয়াত মই আহি উপস্থিত হ'বলগীয়া কাৰণটো হ'ল যে ইয়াৰ কাষতে ঠিক থকা লাংকুংহাবি মেমৰিয়েল টাউন হল, তাত বিজেপিসকলে আজি গোটেই দিনটো ভাৰতবৰ্ষত যিহেতু MP ইলেকশ্যনৰ ফলাফলৰ কিবা বিষয় কৰিছে, সেইকাৰণে গোটেই কিবাখিনি তেখেতসকলে ইয়াতে আহি চোৱা মেলা কৰিছে। আৰু সেয়াই এতিয়া আমি যদি আগবাঢ়ি যাওঁ, এতিয়া আমাৰ সময় হৈছে 5:30। ঠিক 5:30 মই এতিয়া আপোনালোকক এটা আপডেট দিব বিচাৰিম। পাৰ্টিৰ প্ৰাৰ্থী অমৰ সিং টিছই তেখেতে ভোট লাভ কৰিছে 3,57,95 আৰু দ্বিতীয় স্থানত আছে জেআই কাঠৰ 1,74,062। 3 নম্বৰ স্থানত আছে কংগ্ৰেছৰ জয়ৰাম ইংলেং, তেখেতে ভোট লাভ কৰিছে 1,15,487। জন বাৰ্নাৰ্ড শৰ্মা তেখেতে ভোট লাভ কৰিছে 10,359 আৰু শেষত জটছন বে ভোট লাভ কৰিছে 8,969। যিহেতু এয়া দেখিবলৈ পোৱা গৈছে যে বৰ্তমান এই বিজেপি আৰু APSLC জেআই কাঠাৰ আৰু বিজেপি অমৰ সিং টিছৰ মাজত প্ৰায় 1,30,000 মান ভোটৰ ইয়াতে ডিফাৰেঞ্চ দেখা গৈছে। তাৰমানে অলপ কিছু সময়ৰ পিছত ইয়াত ফলাফল ফাইনেল ৰিজাল্টটো দিয়া হ'ব।